Hey guys, press the subscribe button and the bell icon for never miss a video from Technical Battery. নমস্কাৰ বন্ধুসকল, মই ইতিহাস ৰহমান নাছিৰ হোসেন। আজি মই পুনৰ স্বাগতম জনাইছো আমাৰ টেকনিকেল বাতৰি চেনেললৈ। আপোনালোকে জানে নাই জাপানত এনেকুৱা এটা ফেক্টৰী আছে য'ত 20 দিন মানুহবিহীনে কাম কৰিব পাৰে, মানে সম্পূৰ্ণ পৰা এই ৰবৰৰ পৰা কাম কৰে। গতিকে এই কথা আপোনালৈ আহক টেকনিকেল বাতৰি আৰম্ভ। Like a Hellcat. Like a Hellcat. Realme কোম্পানীয়ে বজাৰত এটা চমকপ্ৰদ চাহিদা লাভ কৰিছে, য'ত Realme 1 আৰু 2ৰ বিৰল ছাকচেছ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া Realme এটা নিজৰ Realme 2 Pro লঞ্চ কৰিছে, য'ত Snapdragon 660 আছে আৰু ইয়াৰ 3টা ভেৰিয়েণ্ট লঞ্চ কৰা হৈছে, য'ত 4GB RAM, 6GB RAM আৰু 8GB RAM পৰ্যন্ত লঞ্চ কৰা হৈছে। কিন্তু আচৰিত কথা এইটো যে 8GB RAM ভেৰিয়েণ্টটোত 128GB ROM আছে আৰু ইয়াৰ প্ৰাইচ মাত্ৰ 18,000 টকা। আচৰিত হয়নে? এইখিনিতে এটা ইম্পৰ্টেণ্ট খবৰ এটা দিওঁ যে আমাৰ মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স আৰু IT ৰবিশংকৰ প্ৰসাদে ভাৰতত এটা নতুন এপ্লিকেশ্যন লঞ্চ কৰিলে, যাৰ নাম তেওঁলোকে ৰাখিছে ডিজি বাৰ্তা। এই এপৰ দ্বাৰা আমি গম পাম যে ডিজিটেল ইণ্ডিয়াৰ দ্বাৰা আমি ক'ত কি কৰিব পাৰিম আৰু কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম। হিন্দী আৰু ইংলিছত দেখা পাব আপোনালোকে এই এপটো। বন্ধুসকল, এইখিনি এটা গৌৰৱময় কথা সৃষ্টি হৈ পৰিছে যে এটা ৰিচেণ্ট ছাৰ্ভে মতে জনা গৈছে যে ভাৰতত এভাৰেজ 1GB ডাটা কনজিউম কৰা মানুহ ডাটা লুট চলিছে মুঠতে। চ' এই ক্ষেত্ৰত আমি জিঅ'ক অনেক ধন্যবাদ জনাইছোঁ। এইখিনিতে এটা বেয়া খবৰ দিওঁ আপোনালোকক যে অতি সোনকালে হোৱাটছএপত এডভাৰটাইজমেণ্ট অথবা বিজ্ঞাপন ৰোল আউট হ'ব। বৰ কামোৰ এপবোৰ iOSত অতি সোনকালে এইটো মুকলি কৰা হ'ব আৰু তাৰ পিছতে এণ্ড্ৰইডতো আহিব, কিন্তু অহাটো আহিবই ৰিচেণ্ট ফিউচাৰত। Xiaomiয়ে ভাৰতত নিজৰ বহুত ডিভাইচ মুকলি কৰিছে। এইবাৰ মোবাইল লঞ্চ কৰা নাই তেওঁলোকে। এইবাৰ তেওঁলোকে Mi Band 3 নামৰ ফিটনেছ ট্ৰেকাৰ এটা, 360 কেমেৰা এটা এণ্ড Mi Purifier, যাৰ দ্বাৰা বিশুদ্ধ বতাহ পাব পাৰিম আৰু পলিউশ্যনৰ পৰা বাচি থাকিব পাৰিম। লগতে তেওঁলোকে Mi Suitcase এটা লঞ্চ কৰিছে। ইয়াৰ উপৰি মিয়ে 3টা টিভি লঞ্চ কৰিছে, যি 32 ইঞ্চ, 49 ইঞ্চ আৰু 55 ইঞ্চৰ। চ' এই সকলোখিনি বিষয়ে আপোনালোকে mi.com-ত চাব পাৰে। ইয়াৰ লাঞ্চ আৰু ডেট তাতে উপলব্ধ আছে। আপোনালোকে জানেনে কেভিয়াৰ নামৰ এটা কোম্পেনীয়ে আইফোনৰ কেছ বনায়, মানে লাক্সাৰী কেছ বনায়, যিবোৰ বহুত দাম থাকে। আপোনালোকেতো শুনিছেই চাগে নীতা আম্বানী আইফোনৰ দামটো বহুত দাম আছিল সেই ফোনটোৰ। এইবাৰ iPhone XSৰ বাবেও তেওঁলোকে কেছ বনাইছে, য'ত সোণ, হীৰা, টাইটেনিয়াম, মুকুতা ঢালি দি ইয়াৰ দামটো বহুত বঢ়াই দিয়া হৈছে। ইয়াৰ বেছ ভেৰিয়েণ্ট আৰম্ভ হ'ব 3,77,000 পৰা আৰু ইয়াৰ যিটো চবতছে প্ৰাইচি ফোন হ'ব তাৰ দাম তেওঁলোকে ৰাখিছে 11 লাখ পৰ্যন্ত। ARM নামৰ এটা কোম্পানীয়ে এটা চিপ মুকলি কৰিছে, যাৰ দ্বাৰা ছেল্ফ ড্ৰাইভিং কাৰ মানে নিজে চলা গাড়ীৰ বাবে বহুত সুবিধাজনক হ'ব। ট্ৰেক কৰা, ৱাইফাই ছিগনেল কেটচ কৰা, কেমেৰা ছুপাৰভাৰ্জন আৰু বহুতো সুবিধা উচ্চ মানদণ্ডৰ ইয়াত এই চিপটোৱে কৰিব। অতি সোনকালে এইটো আমেৰিকাত মুকলি কৰা হ'ব। এইখিনিতে ক'ব খুজিছোঁ যে IMPS মানে ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ, যিটো ভাৰতত ব্যৱহাৰ হয়, যাৰ দ্বাৰা আমি এফালৰ পৰা ইফালে তৎক্ষণাত পইচা ট্ৰেন্সফাৰ কৰিব পাৰোঁ। US-ৰ এটা ৰিচেণ্ট ফ'ৰামই ছাৰ্ভে কৰোঁতে পাইছে যে IMPS পৃথিৱীৰ 1 নম্বৰ ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ। IMPSে 5 নম্বৰ ৰেটিং পাইছে। তাৰ পিছতে আহে ছিংগাপুৰৰ এটা পে'মেণ্ট ছাৰ্ভিচ। গণনা কৰোঁতে পোৱা গৈছে যে প্ৰায় 2.8 মিলিয়ন ট্ৰেঞ্জেকশ্যন প্ৰতিদিনে এই ছাৰ্ভিচটোৰ দ্বাৰা হৈ থাকে। Oppo Find X স্মাৰ্টফোনটোৰ কথা চবেই শুনিছে, য'ত এটা মটৰাইজ কেমেৰা আছে, মানে কেমেৰাটো দেখিলে কেমেৰাটো নথকা যেন লাগে। বাট যেতিয়া কেমেৰাটো অ'পেন কৰে তেতিয়া কেমেৰাটো পপ আপ হৈ ওলাই যায়। কিন্তু ইয়াৰ এতিয়া হায়াৰ ভেৰিয়েণ্ট এটা লঞ্চ কৰা হ'ব অতি সোনকালে, য'ত 10GB RAM থাকিব। চ' এইটো 10GB RAM থকাৰ ভিতৰত প্ৰথমটো স্মাৰ্টফোন হৈ পৰিব। এইখিনিতে এটা আচৰিত খবৰ শুনিবলৈ পোৱা গৈছে যে হেকাৰ্ছবোৰে ফেচবুকৰ অ'নাৰ মাৰ্ক জাকাৰবাৰ্গক চেলেঞ্জ কৰিছে যে তেওঁলোকে তেখেতৰ FB একাউণ্ট হেক কৰি দেখাব, তাকো লাইভ ভিডিঅ'ত। আচৰিত দেই, FB অ'নাৰ একাউণ্টে ছেফ নহয়, তেন্তে আমাৰ কেনেকৈ হ'ব? ৰাইজসকল, এই ভিডিঅ'টো আমাৰ সমাপ্ত হৈছে। আজি আপোনালোকৰ টেকনিকেল বাতৰি চাই কেনেকুৱা লাগিলে এই কথা আমাৰ কমেণ্ট ছেকশ্যনত জনাব। যদি ভিডিঅ'টো ভাল লাগিলে
লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'ৰ তলতে ৰঙা বাটনটো আছে জাষ্ট ক্লিক কৰি দিব আজিলৈকে ইমান দেৰি হৈছে ধন্যবাদ एक 2 3 4 5 6 7 8 9 10